নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই এই ভিডিঅ'টোত এছাইনমেণ্ট NSDLৰ এছাইনমেণ্ট কুৱেশ্যন কেইটা এনচাৰ সহ দিম, কুৱেশ্যন আৰু এনচাৰ। ভিডিঅ'টো চাব। আজি মই 506 এছাইনমেণ্ট কেইটা দি দিছোঁ, কুৱেশ্যন এনচাৰ আৰু পিছলৈ 507, 506 আৰু 509, 508 এইকেইটা পিছলৈ দিম। তো পিছলৈ চাব। আৰু যদি আপুনি মোৰ চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ভিডিঅ'বিলাক আপোনাৰ নটিফিকেশ্যনত পায় আৰু আপুনি চাব পাৰে। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি 506 কুৱেশ্যন এনচাৰকেইটা মই আলোচনা কৰিম। প্ৰথম কুৱেশ্যন, এছাইনমেণ্ট 1ৰ প্ৰথম কুৱেশ্যনটো দিছে বিকাশৰ বিভিন্ন মাত্ৰা বা স্তৰ সম্বন্ধে ব্যাখ্যা কৰক। শিশুৰ ব্যক্তি আৰু বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ শিক্ষক গণমাধ্যমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰক। এইটো আছিল প্ৰশ্নটো এনচাৰ কৰিবলৈ গ'লে বহুত সময় লাগে, গতিকে মই এনচাৰ কৰি নাযাওঁ, কল ডাউন কৰি যাম। তাৰপিছত এইবিলাক চাই আপুনি লিখি ল'ব পাৰে। লাহে লাহে কল ডাউন তললৈ কৰি যাম, আপোনালোকে তাৰ পৰা চাই লিখিব পাৰিব। এইটো দিছে 2 নম্বৰ কুৱেশ্যন। আমাৰ সমাজৰ বৰ্তমানেও লিংগ বৈষম্য আছে বুলি আপুনি অনুভৱ কৰেনে? আপোনাৰ উত্তৰ সপক্ষে উপযুক্ত উদাহৰণ দি ব্যাখ্যা কৰক। এছাইনমেণ্ট 1ৰ 2 নম্বৰ কুৱেশ্যন। এনচাৰ কেইটা লাহে লাহে কল ডাউন কৰি যাই আছোঁ, নিজে লিখি ল'ব তাৰ পৰা। শ্ৰেণীকোঠাত প্ৰেৰণা অংক কৰি তোলাৰ বাবে ল'ব লগা বিভিন্ন কৌশল সম্পৰ্কে উচিত উদাহৰণসমূহ
দিছে এছাইনমেণ্টটোৰ 2 নম্বৰ কুৱেশ্যনটো আপুনি সংজ্ঞানাত্মক বিকাশৰ কাৰণে কেনেধৰণৰ যুক্তি বা কৌশল ব্যৱহাৰ কৰিব আৰু কিয়? আপুনি শিশুৰ সৃজনীশীলতাৰ মূল্যায়ন কেনেদৰে কৰিব? আনসাৰটো দিছে ইয়াতে। দিছে 506ৰ এছাইনমেণ্ট 3ৰ কুৱেশ্যনটো দিছে এইটো। এখন বিদ্যালয় পৰিদৰ্শন কৰক আৰু বিদ্যালয়ত অধ্যয়ন কেনে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন কাৰকৰ ফলত বিদ্যালয়ৰ শিক্ষা বুজাত লৈছে। এখন বিদ্যালয় পৰিদৰ্শন কৰক আৰু বিদ্যালয়ত অধ্যয়ন কেনে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন কাৰকৰ ফলত বিদ্যালয় শিক্ষা ছাত্ৰ-ছাত্ৰীৰ যাৰ বিভিন্ন কাৰকৰ ফলত বিদ্যালয়ৰ শিক্ষা ক্ষেত্ৰৰ পৰা বহিষ্কৃত বা আঁতৰি অহাৰ সম্ভাৱনা আছে তেনে ছাত্ৰ-ছাত্ৰীৰ তথ্য সম্বলিত এখন বিস্তৃত বিৱৰণী প্ৰস্তুতকৰণে ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক ক্ষেত্ৰত অন্তৰ্ভুক্তিকৰণ সম্পৰ্কে উপায় আগবঢ়োৱা। আনসাৰকেইটা তলত আছে, এনেকৈ লিখি ল'ব। এইখিনি আছিল 506ৰ কুৱেশ্যন আৰু এনসাৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি ইয়াত বুজাত অসুবিধা হৈছে মই ডেছক্ৰিপশ্যনত PDF ফাইল দি দিম, মই তাৰ পৰা চাই লিখিব পাৰে আপোনালোকে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পিছলৈ ভিডিঅ'কেইটা আপুনি পায়।